ঠিকনা বিচাৰি ব্লগ আজি আমি এনাই লগত চালোঁ আৰু মই এনাই টিভি আজি ফুৰিবলৈ গৈছোঁ এতিয়া মৰ্ণিঙত আমি তিনিদিয়ে ৰাতিপুৱাই ক'লৈ গৈছোঁ চাই থাকক এতিয়া মাছ মাৰিব গৈছোঁ নে কি কৰিব গৈছে চালোঁ মাছ ধৰিব গৈছে মাছ চাবলৈ কিহত চাবাগে এনা এতিয়াও মূলা গাভৰুৰ দৰে হৈ আছে দেখিছেনে এয়া এই বয়সত মানে স্কুটি উৰাই লৈ গৈছে আৰু ক'ত জেউৰা পাৰ হৈ গৈছে এইফালে সেইফালে চাওক আৰু চালোঁ যাব এতিয়া জেউৰাখন পাৰ হৈ আৰু এতিয়া মানে মই যাওঁ চালোঁ পাইছা নাই পাইছা অঁ উঠাই দিব লাগিব নেকি অঁ পাইছা অঁ আৰু সেইফালেদি এনাই মানে গৈ আছে এতিয়া এই দলৰ মাজে মাজে কিন্তু আমি অলপ যাব নোৱাৰোঁ দূৰ পানী আছে যে বোকা পানী বেছি আছে মানে চ' আমি দুজনী ইয়াতে ৰৈ দিছোঁ বেলেগ ফালেদি যাম মানে ইয়াত যাব নোৱাৰোঁ কাৰণে ইয়াতে ৰৈ আছোঁ আৰু এতিয়া চালোঁ এইবোৰ ধুনীয়া লাগিছে না ইয়াত আহি লাগিছেনে অঁ এই সেইবোৰ কি ফুল ফুলি আছে ভেট ফুল অঁ কেনেকুৱা কালাৰটো কি ৰং কয় সেইটো অঁ পিংক কালাৰ ধুনীয়াকৈ মানে ভেট ফুলবোৰ ফুলি আছে পথাৰৰ মাজত বহুত এটা ধুনীয়া মনোমোহা পৰিৱেশ আৰু পুৱাই আহি বহুত ভাল লাগিছে পাই কিনে মাছ ধৰিম তাৰপিছত ঘৰলৈ যামগৈ মাছ পাবা নাই পাম কিমান পাবা পাম বহুত পাবা অঁ ঢেৰ পাবা যেন পাৰি থৈছে এনেকৈ বনৰ মাজত আৰু এয়া চক ভৰিটো এনেকৈ দিওঁ আৰু এই বনখিনিৰ তলত হেঁচা মাৰি কৰি সোমাই যায় এয়া চক আমি কেনেদৰে গৈ আছোঁ আৰু চালোঁ গৈ আছে লগত এই ইয়াত চক তলত বোকা আৰু পানী কিন্তু বোকা পানী নালাগে এই বনখিনিয়ে মানে ৰাখি থৈছে এয়া চক কেনেকুৱা ইয়াত ইমান ধুনীয়া সোমাইছে যাবলৈ জঁপিয়াই আছে মানে চব ধৰি দিলোঁ আৰু এনেকৈ এনাই মানে এতিয়া জাল ধৰি আছে জালখন আৰু মাছ বেছি নালাগিলে আজি মানে পানী কমি গৈছে ৰ'দ দি আৰু চব পাতিবলৈও জেগা নাই দল বেছি আছে মানে পানী কম ইয়াত চব মুগাৰ সাজ পিন্ধি ল'লে মানে পথাৰত আইৰণ আছেতো এতিয়া চেঞ্জ কৰি ল'লে মানে গৈ আছোঁ চালোঁ মোৰতো সজাইছে নাই মোৰো সজাইছে পূৰা মানে একদম চেপা ইমান বেছি কিহে খাইছে চালোঁ চেপা কামুৰি শেষ কৰি দিছে ন আমাক অঁ কামুৰি শেষ কৰি দিছে এইজনী চালোঁ মানে চেপাই কামুৰি অৱস্থা বেয়া কৰিছে মাথাত সোমাই গ'ল চেপাবোৰ চ' এইবোৰ খজুৱাই আছে মানে হাত দুখনে এইবোৰ কামুৰি অৱস্থা বেয়া সঁচাই মানে যে আহিব পথাৰত সেয়ে গম পাব মানে এইবোৰ মানে কামুৰি বিং বিং বাং বাং কৰিছে সৰু সৰু চেপাবোৰ কামুৰি শেষ কৰিছে আৰু এইবোৰ সোমাই গৈছে চুলিৰ মাজত কট মানে মাথাটো খজুৱাই অৱস্থা বেয়া মানে চালোঁ মোৰো সেই একেই কণ্ডিশ্যন আৰু এতিয়া চালোঁ ঘৰত যাবা নাই এতিয়া ইয়াত কি মাথাটো খজুৱাই দিলে চেপা অঁ অৱস্থা বেয়া কৰি দিলে আৰু এনাই এতিয়া ক'ত গৈছে ঔটেঙা পাৰিব গৈছে অঁ তাৰপৰা ঔটেঙা লৈ পেলাই আমি যামগৈ ন অঁ মাছ ধৰি হৈ গ'ল হয় নাই আজি কম মাছ পালোঁ ন হেল্ল' ফ্ৰেণ্ড আহি আছোঁ এতিয়া মাহীয়ে মই বৰিং হৈ গ'লোঁ মানে ঘৰত সোমাই থৈ এনাইৰ কাম এটা আছিলে মানে গোটৰ কাম চাইন এটা কৰিব লাগে আৰু কাগজখিনি জমা দিব লাগে তো এপাক ওলাই আহিলোঁ বৰগাঁও গৈ অলপ একেলগে আজি বৰগাঁওখনে এপাক চাওঁ ক'ত যাবা বৰগাঁও গোফা গৈ আছোঁ আহক দেখাই আছোঁ
যিটো ঘৰলৈ আমি গোটৰ কাগজ জমা দিবলৈ আহিছিলোঁ সেইটো ঘৰ পাই গ'লো। সেয়া লাহেকৈ মানে মানুহগৰাকী আহিব এতিয়া মানে গা ধুই আছে আৰু আহিব এতিয়া আমি দুজনী বহি আছোঁ আৰু মাহী মানে লাহে লাহে কথা কোৱাৰ কাৰণে হাঁহি অৱস্থা বেয়া হৈছে। চোৰ নিচিনা লাগি গৈছেগৈ নিজকে, ইমান লাহে লাহে কথা কৈছে। হয় নেকি? মোক এতিয়া বোলে লাহে লাহে কথা কোৱাৰ কাৰণে বোলে চুৰ লাগিছে বোলে। চুৰ কৰিব অহা নাই দেই, অৱশ্যে এনেকৈ বহি আছোঁ আৰু মানুহ নাই কাৰণে, গা ধুই আছে কাৰণে ইয়াত বহি আছোঁ বিন্দাছ চখ লৈ নিজৰ ঘৰৰ দৰে। বেলেগ এখন গাঁৱত আহিছোঁ মানে, আৰু সেই গাঁওখনত অলপ লাজো লাগে ন, চ' এই চোৰৰ দৰে কথা ক'ব লগা হৈছে আৰু লাহে লাহে মনে মানে কি গাঁও আহিছোঁ এখন খাটোৱাল। খাটোৱাল গাঁৱত আহিছোঁ বোলে, যজ্ঞখোৱাৰ ওচৰত খাটোৱাল গাঁৱত আহি এতিয়া বৰ্তমান বহি আছোঁ আৰু বিন্দাছ। গৰম লাগিলে দেই স্কুটিৰ পৰা নামি বৰগাঁও পামগৈ এতিয়া আকৌ উভতি আহিলোঁ মানে দুইজনী ওলাই আহিলোঁ আৰু মানুহঘৰৰ পৰা কাগজ জমা দিলোঁ আৰু পটাপট আহি ফুৰিছিলোঁ। এয়া মানে বৰগাঁও নামঘৰ দেখিলে নমো কৰিব লাগে, অন্যথা গাড়ী মটৰ বা স্কুটি তেনেকুৱা চলাই থাকিলে হৰণ বজাই যাব লাগে। চ' আমি হৰণ এটা বজাই বৰগাঁওখন ইমানেই ডাঙৰ আছিলে মানে, চ' সেইকাৰণে বৰগাঁও নাম পালে নেকি। ত' এতিয়া পুৰণি বতাহপুৰ গাইছাৰ মানে পথাৰত আমি পাই গৈছোঁ দুজনী। বেলিটো ইয়াতে ধৰি গৈছে মানে একদম এতিয়া পুৰণি গাইছাৰ পথাৰ পাই গ'লোহি আমি দুজনী। আহি আছোঁ আৰু বৰগাঁওখন শেষে নহয় মানে, ইমান দেৰি লাগি গ'ল মানে পাৰ হওঁতে সঁচা মানে বৰগাঁও আৰু দেই। এতিয়া আমি মাহী আৰু মই চাওমিন খাব লাগি গৈছোঁ দোকানত আহি বহি গ'লোঁ দুজনী পূৰা খাই গৈছোঁ আৰু ভোক লাগি গ'ল, চ' দুজনী ব্যস্ত হৈ পৰিছোঁ মানে চাওমিন খোৱাত। আমিতো খাই ব'লো আৰু স্কুটিখন খোৱা নাই মানে, ইয়াকো অলপ খাবলৈ দিওঁ, পেট্ৰল ৰ'ব। তো এতিয়া খাই বৈ আমি দুজনী মানে আহি গৈছোঁ, ঘৰ পাই যামহি আৰু এতিয়া লাহেকৈ ঘৰ পাই গ'লোহি আৰু সামৰি দিলোঁ। ভিডিঅ'বোৰ চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, কাষতে থকা বেল আইকনটো টিপি অল কৰি ল'ব, যাতে আহিব লগা নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে মোৰ চেনেলটোত। চ' পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।